নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ অসমীয়া ইউটিউব কমিউনিটিৰ সংগীত আৰু ছ'চিয়েল মিডিয়াৰ লগত জড়িত ইণ্টাৰেষ্টিং নিউজ। এতিয়া কথা পাতিম প্ৰথম নিউজটোৰ বিষয়ে। কথক ডান্স প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে আজি তেওঁৰ ইনষ্টাগ্ৰাম পেজত এটা ষ্টৰি পোষ্ট কৰিছিলে। অহা 12ৰ পৰা 15 জুনলৈকে তেওঁ এটা অনলাইন কথক ৱৰ্কশ্বপ আৰম্ভ কৰিব। গতিকে যিসকলে ইচ্ছা কৰে তেওঁলোকে তেওঁৰ ইনষ্টাগ্ৰাম পেজত গৈ পোষ্টটো চাব পাৰে, নহ'লে ভিডিঅ'টো পোষ্ট কৰিও চাব পাৰে। এতিয়া কথা পাতিম পিছৰ খবৰটোৰ বিষয়ে। আছাম চেনেলটোৰ গৰাকী হীৰক চেত্ৰী বৰ্তমান শাৰীৰিকভাৱে অসুস্থ হৈ আছে, যাৰ ফলত তেওঁ নতুন ৰিয়েকশ্যন ভিডিঅ' তেওঁৰ চেনেলত দিব পৰা নাই। আশা কৰোঁ তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব। তেওঁৰ ভিডিঅ' চাবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। গতিকে অতি সোনকালে সুস্থ হৈ নতুন ৰিয়েকশ্যন ভিডিঅ' দিব বুলি আশা ৰাখিলোঁ। এতিয়া কথা পাতিম পিছৰ খবৰটোৰ বিষয়ে। আজি আচুৰ্য বৰপাত্ৰই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এইটো পোষ্ট কৰিছিলে। তাতে তেওঁ লিখিছিলে, অলপ বেলেগ কিন্তু প্ৰাকৃতিক আহি আছে আজি আবেলি। আজি সন্ধিয়া 6 বজাতে অহা কথা আছিলে যদিও গানটো বৰ্তমান অৱস্থালৈকে ৰিলিজ দিয়া নাই। আশা কৰোঁ অতি সোনকালে আহিব। আজিলৈ ইমানেই। যদিহে আপোনালোকে এনেকুৱা নিউজ সদায় পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। জয় আই অসম।